নমস্কাৰ বন্ধু-বান্ধৱীসকল, চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰিসেন্টলি এছএছচি এটা নতুন জব নটিফিকেশ্যন ৰিলিজ কৰিছে। এই নিযুক্তি পৰীক্ষাৰ বিষয়ে খালী পদ, শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, নিৰ্বাচন প্ৰক্ৰিয়া, আবেদন পদ্ধতি ইত্যাদিৰ বিষয়ে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই নটিফিকেশ্যনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, সাংবিধানিক সংস্থা, CBIC আৰু CBNত মাল্টিটাস্কিং নন টেকনিক্যাল ষ্টাফৰ আৰু হাৱালদাৰৰ CBIC এণ্ড CBN পদত নিয়োগ কৰা হ'ব। এছএছচিৰ এই নটিফিকেশ্যনত হাৱালদাৰ পোষ্টৰ বাবে 1075টা খালী পদ উপলব্ধ আছে আৰু মাল্টিটাস্কিং নন টেকনিক্যাল ষ্টাফৰ বাবে খালী পদ এতিয়ালৈকে এনাউন্স কৰা নাই। এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ কেণ্ডিডেটসকল ভাৰতীয় নাগৰিক হ'ব লাগিব। এই পৰীক্ষাৰ বাবে শিক্ষাগত অৰ্হতা কেণ্ডিডেটসকল মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'লে হ'ব আৰু তেওঁলোক 2025 চনৰ 1 আগষ্টৰ পূৰ্বেই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এজ লিমিটৰ ক্ষেত্ৰত MTSৰ কাৰণে 18 পৰা 25 বছৰ বয়স হ'ব লাগিব, অৰ্থাৎ কেণ্ডিডেটসকলৰ জন্ম 2000 চনৰ 2 আগষ্টৰ পৰা 2007 চনৰ 1 আগষ্টৰ তাৰিখৰ ভিতৰত হ'ব লাগিব। আৰু হাৱালদাৰ কাৰণে 18 পৰা 27 বছৰ বয়স হ'ব লাগিব, অৰ্থাৎ কেণ্ডিডেটসকলৰ জন্ম 1998 চনৰ 2 আগষ্টৰ পৰা 2007 চনৰ 1 আগষ্ট তাৰিখৰ ভিতৰত হ'ব লাগিব। লগতে ST/SCৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ আৰু PWBD প্ৰাৰ্থীৰ বাবে 10 পৰা 15 বছৰ বয়সলৈকে ৰিজাৰ্ভেশ্যন থাকিব। MTS পোষ্টৰ বাবে এটা কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব আৰু হাৱালদাৰ পোষ্টৰ বাবে কম্পিউটাৰ বেছড এক্সামিনেশ্যনৰ লগতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। এই পৰীক্ষাটো হিন্দী আৰু ইংৰাজীৰ লগতে অসমীয়া ভাষাতো অনুষ্ঠিত হ'ব। কম্পিউটাৰ বেছড এক্সামিনেশ্যনটো মাল্টিপল চইচৰ কুৱেশ্যন বা অবজেক্টিভ টাইপত আহিব। কম্পিউটাৰ বেছড এক্সামিনেশ্যনটো 45 মিনিটৰ দুটা ছেছনত হ'ব। ফাৰ্ষ্ট ছেছনত নিউমেৰিকেল এবিলিটি এণ্ড মেথমেটিকেল এবিলিটি আৰু ৰিজনিং এবিলিটি প্ৰব্লেম ছলভিঙৰ কুৱেশ্যন আহিব আৰু ছেকেণ্ড ছেছনত জেনেৰেল এৱাৰনেছ আৰু ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন আহিব। হাৱালদাৰ পোষ্টৰ বাবে ফিজিকেল এফিচিয়েঞ্চি টেষ্টত ৱাকিং টেষ্ট দিব লাগিব, য'ত ল'ৰা কেণ্ডিডেটসকলে 15 মিনিটত 1600 মিটাৰ আৰু ছোৱালীসকলে 20 মিনিটত 1 কিলোমিটাৰ খোজ কাঢ়িব লাগিব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত হাইট, ৱেট এণ্ড চেষ্ট চেক কৰা হ'ব। এই নটিফিকেশ্যনটোৰ ইম্পৰ্টেণ্ট ডেটছবিলাক হৈছে অনলাইন আবেদন আৰম্ভ হৈছে 6 জুনৰ পৰা আৰু অনলাইন আবেদনৰ শেষ তাৰিখ হৈছে 24 জুলাই। ইয়াৰ এপ্লিকেশ্যন ফিজ জমা কৰাৰ শেষ তাৰিখ হ'ব 25 জুলাই আৰু কম্পিউটাৰ বেছড এক্সামিনেশ্যনটো 20 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব 24 অক্টোবৰলৈকে। এই চাকৰিৰ বাবে আবেদন সম্পূৰ্ণ অনলাইন হ'ব। এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ এছএছচিৰ নতুন ৱেবছাইট ssc.gov.in নাইবা মাই SSC এপৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আবেদন কৰাৰ পূৰ্বে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰক আৰু লগতে সকলোবিলাক দৰকাৰী ডকুমেণ্টছৰ স্কেন কপি লগত ৰাখক। অনলাইন এপ্লিকেশ্যনৰ ফিজ জেনেৰেল আৰু OBC প্ৰাৰ্থীৰ বাবে 100 টকা আৰু মহিলাসকল SC, ST, PWBD, ESM প্ৰাৰ্থীয়ে বিনামূল্যে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা এক্সট্ৰা ইনফৰ্মেশ্যন বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চাকৰিলাগে.com চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, নটিফিকেশ্যন অন ৰাখক। ধন্যবাদ।